গাছাৰ উদ্যোগত চেলেঞ্জ কাপ যেটো প্ৰতিযোগিতা প্ৰাইজ মাৰি প্ৰতিযোগিতা এই খেলখন পৰিচালনা কৰা শ্ৰদ্ধাৰ গাছাৰ সভাপতি মহোদয় সন্মানীয় সম্পাদক সমন্বিতে সন্মানীয় গাছাৰ বিষয়ববীয়াসকল আৰু লগতে আজিৰ প্ৰথম যেটো উদ্বোধনী কাৰ্যসূচীখন খেল উদ্বোধনী কাৰ্যসূচীখন পৰিচালনা কৰা শ্ৰদ্ধাৰ সঞ্চালক মাননীয় আমাৰ ইউপিপিএল দলৰ সেক্ৰেটাৰী পবিত্ৰ কুসুমতাৰী ডাঙৰীয়া এই শুভক্ষণতে উপস্থিত থকা আমাৰ গড়েশ্বৰ আঞ্চলিক ট্ৰাইবেল স্পৰ্টছ এছ'চিয়েশ্যন 1994 আমাৰ গড়েশ্বৰ আঞ্চলিক ট্ৰাইবেল স্পৰ্টছৰ গঠন হৈছিল আৰু আমি প্ৰত্যেক বছৰে আমাৰ গড়েশ্বৰ হাই ছেকেণ্ডাৰী এইবাৰ আমি গড়েশ্বৰ মিনি ষ্টেডিয়ামত গড়েশ্বৰ চেলেঞ্জ কাপ প্ৰাইজ মানি ফুটবল টুৰ্ণামেণ্ট আমি অনুষ্ঠিত কৰিছোঁ আজি 26 বছৰ হ'ল আমাৰ এই চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতা আজি আমি আমাৰ গড়েশ্বৰ পৰিষদীয় সমষ্টিৰ MCLA সন্মানীয় পবিত্ৰ কুমাৰ বড়োদেৱে আজিৰ খেলখন উদ্বোধন কৰিলে আমি আমাৰ লক্ষ্য হৈছে আমাৰ গড়েশ্বৰ অঞ্চলত উদীয়মান ফুটবল খেলুৱৈসকলক আমাৰ অসমৰ বা ইণ্ডিয়ালৈকে ফুটবল খেলত অংশগ্ৰহণ বা সুনাম অৰ্জন কৰাৰ বাবে আমি প্ৰচেষ্টা হাতত লৈছোঁ সেইবাবে আমি বছৰে আমাৰ এই চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছোঁ এনে আজিৰ খেল কাৰ মাজত আছে আজিৰ খেল আমাৰ স্থানীয় বালাবাৰী VCDC ফুটবল একাদশ আৰু কোৰপাৰা জাফুংচাৰ ফুটবল একাদশৰ মাজত এনে ক'ৰ পৰা আহিব ইয়াত টিম এনে আমি আমাৰ গড়েশ্বৰ অঞ্চলৰ 8টা টিম আমি আমন্ত্ৰণ কৰিছোঁ এই 8টা টিমৰ মাজত আমি 2টা টিম কোৱাৰ্টাৰ ফাইনেললৈ লৈ যাম তাৰপিছত আমি 6টা টিম বাহিৰৰ আমি আমন্ত্ৰণ কৰিছোঁ অলৰেডি আমন্ত্ৰণ কৰিছোঁ ইতিমধ্যে আমাৰ মেঘালয় নংপু স্পৰ্টছ ক্লাবে কনচেণ্ট দিছে আৰু গুৱাহাটীত গড়চুক ফুটবল একাডেমি কনচেণ্ট দিছে আৰু আমাৰ ওদালগুৰিত আৰ্মি স্পৰ্টছ এছ'চিয়েশ্যনে কনচেণ্ট দিছে আৰু গুৱাহাটীত আমি NF ৰেলৰ লগত কথা পাতি আছোঁ আৰু ভূটান টিমৰ লগত আমি চেষ্টা কৰি আছোঁ টিমটো অনাৰ কাৰণে কিন্তু বিশ্বব্যাপী COVID-19ৰ বাবে এখেতসকলে ভূটানৰ গভৰ্ণমেণ্টে পাৰ্মিশ্যন নিদিয়ে বুলি আমি গম পাইছোঁ এনে ৰাইজক আপুনি কি আহ্বান কৰিব বিচাৰে আজি খেলৰ আমাৰ গড়েশ্বৰ অঞ্চলৰ ৰাইজে বছৰি এখন টুৰ্ণামেণ্ট ফুটবল টুৰ্ণামেণ্ট পাতাটো বিচাৰে আৰু সঁহাৰিও পাওঁ আৰু এইবাৰো আমি আশা কৰিছোঁ আমাৰ গড়েশ্বৰবাসী ৰাইজে নিশ্চয় সঁহাৰি দিব আমাৰ ৱাৰ্ড কমিশ্যনাৰ সন্মানীয় মন্টু ডেকাক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ ইয়াৰ পিছত ৰমেন দাস এখেতকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ আৰু আমাৰ মাজত উপস্থিত গড়েশ্বৰ আঞ্চলিক বড়ো ষ্টুডেণ্টছ ইউনিয়নৰ সভাপতি সন্মানীয় মিলিনাৰ বড়োদেৱকো নিজৰ আসন গ্ৰহণ কৰাৰ লগতে আমাৰ কমিটিৰ পৰা এখন ফুলাম গামোচা
আমি ঘৰে চৰত এই বনাই দিব পারলাম